মোৰ নাম মনোজ। জুলাই মাহৰ সেই ৰাতি ফ্ৰী ফায়াৰ খেলাৰ মোৰ প্ৰবল নিচা, কিন্তু নেটৱৰ্কৰ বিৰাটেই প্ৰব্লেম। সেয়ে ভাতকেইটা খায়েই লগৰ কেইটাৰ লগত কালভাৰ্টলৈ বুলি ওলাই যাওঁ। সেই কালভাৰ্টটো আমাৰ আটাইৰে ফেভৰেট প্লেচ আছিল, কিয়নো তাতে ফুল নেটৱৰ্ক পোৱা যায় আৰু গেম খেলাৰ কাৰণে মজা জেগা। গেম খেলি খেলি কিমান দেৰি হৈছিলে তাৰ কোনো খবৰেই নাছিলে, বছ খেলিয়েই আছিলোঁ। কিছু সময় পিছত মোবাইলৰ চাৰ্জ শেষ হ'লে আৰু মই ঘৰলৈ আহিবলৈ ওলাওঁ, কিন্তু মই হঠাৎ চমকি পৰোঁ। এইটো দেখি যে মোৰ লগৰবোৰৰ কোনেও তেতিয়া তাত মোৰ ওচৰত নাছিলে। মই যেন বিৰাটেই ভয় খাবলৈ ধৰোঁ। সিহঁত মোক অকলে তেনেকৈ এৰি যাব বুলি মই ভাবিবও পৰা নাছিলোঁ। কি কৰোঁ? তাৰ পৰা মোৰ ঘৰখনো বৰ বেছি দূৰ নাছিলে, খুব বেছি 100 মিটাৰমান দূৰেই মাথো হ'ব। কিন্তু কি কৰোঁ একো ধৰিবই পৰা নাছিলোঁ। কি কৰোঁ? সেই সময়ত যেন মই অকলে ঘৰলৈ আহিবলৈও বৰ ভয় খাই আছিলোঁ। মোৰ মনত ভয়টো লাগিয়েই আছিল, লগতে সিহঁতকেইটাৰ ওপৰত খঙো উঠি আছিলে। মই বহুত বেয়াকৈ সিহঁতক লৈ গালি পাৰিবলৈ ধৰিলোঁ, কিন্তু তেতিয়াই মই কিবা শুনিলোঁ। কালভাৰ্টৰ তলৰ ফালে কোনোবা ছোৱালীৰ কান্দনৰ মাত, বহুত ভয়ানক, যেন মোক অকলে পাই মোক ভয় খুৱাব খুজি আছে। মই অলপ হিম্মত দেখুৱাই গালি দিবলৈ ধৰোঁ, ঐ কোন বে, কোন আছে তাত? কিন্তু তেতিয়াই মোৰ গাৰ ফালে কোনোবাই শিলগুটি দলিয়াবলৈ ধৰে। সেই দেখি মই আৰু তাত অলপ সময়ো নাথাকিলোঁ, চিধাই দৌৰি গৈ ঘৰৰ গেটৰ মুখ পাওঁ। ঘৰত গৈ পোৱাৰ লগে লগে মাহঁতে মোক খুবকৈ গালি পাৰিবলৈ ধৰে যে ইমান ৰাতি হোৱা তই দেখা নাই? তোৰ লগৰবোৰে তোক বিচাৰি আহিছিল তেতিয়া, ক'ত আছিলি ন তই? সেইখিনি কথা বুজাৰ লগে লগেই মোৰ আৰু বেছি ভয় লাগিবলৈ ধৰিলে। যদি মোক তেতিয়াই সিহঁত বিচাৰি আহিছিলে তেন্তে কালভাৰ্টত অহা সিহঁত কোন আছিলে? মই সিদিনাখন বিহুৰ ফাংচন চাম বুলি বন্ধু দুজনৰ লগত ওলাই যাওঁ। আমি বহুতো এনজয় কৰিলোঁ সিদিনাখন, ডান্স, চেলফি আৰু বহুতো। প্ৰায় ৰাতিৰ 12টামান বজাত ফাংচনো শেষ হয়, আৰু ফাংচন শেষ হোৱাৰ পিছত আমি ঘৰলৈ উভতি যাওঁ। ঘৰ পাবলৈ এতিয়াও প্ৰায় 5 কিলোমিটাৰমান দূৰ আছিলে। আহি আমি প্ৰায় 3 কিলোমিটাৰমানেই পাওঁ। অহা যোৱা কৰা মানুহৰ সংখ্যাও প্ৰায় পাতল হৈ আহিবলৈ ধৰিছিলে। তেতিয়া আমি আৰু প্ৰায় 2-3জন মানেই মাথো সেই ৰাস্তাটোত আছিলোঁ। সেইখিনি ৰাস্তাতে এখন সৰু হালঝাৰো আছিলে, যিখন ৰাতি হ'লেই বৰ ভয়ানক যেন দেখি। সেয়ে আমি সেইখিনি ঠাই পাৰ হ'বলৈ খুব স্পীডেৰে চাইকেল চলাবলৈ ধৰোঁ। কিছু সময়ৰ পিছত আমি ঘৰ আহি পাওঁ, কিন্তু ঘৰ পোৱাৰ লগে লগেই যেতিয়া পকেটত হাতখন দিওঁ দেখোঁ যে মোৰ মোবাইলটো নাই। আৰে মোৰ মোবাইল ক'ত হেৰাল? মোৰ চকু কপালত। সেই মোবাইলটো মোৰ কিনা বেছি দিনো হোৱা নাছিলে, 15,000ৰ এটা মোবাইল। ক'ত হেৰাল? হাতে কপালে দি ভাবিবলৈ ধৰিলোঁ, হয়তো সেই জাৰৰখিনিতেই পৰিব পাৰে যেতিয়া আমি স্পীডেৰে চাইকেলখন চলাই আহিছিলোঁ। তেতিয়ালৈকে লগৰবোৰেও ঘৰ গৈ পায় আৰু ময়ো কল কৰিব নোৱাৰোঁ। ঘৰত গম পালেও কথা বেয়া, গতিকে মই অকলেই চাইকেলখন লৈ আকৌ ওলাই যাওঁ মোবাইলটো বিচাৰি। বহু বিচাৰিলোঁ, কিন্তু বিচাৰিয়েই নাপালোঁ। তেতিয়াই কিছু দূৰত মোবাইল ৰিং কৰি থকা শুনিলোঁ। সেইটো মোৰ মোবাইলৰ ৰিংটন আছিল। লগে লগে মই দৌৰি যাওঁ, কিন্তু হঠাৎ মোবাইলৰ শব্দ বন্ধ হৈ যায়। মই ইফালে সিফালে আকৌ চাবলৈ ধৰোঁ। তেতিয়াই জাৰখনৰ কিছু ভিতৰৰ ফালে আকৌ মোবাইলটো ৰিং কৰিবলৈ ধৰে। এইটো কি ভাই, কি হৈ আছে? মই মনতেই ভাবিবলৈ ধৰিলোঁ, এতিয়াইতো ইয়াতে ৰিং কৰি আছিলে আৰু সিফালে। এনেই মনত ভয় লাগি আছিলে, আৰু সেইবোৰ দেখি মনত আৰু বেছি ভয় লাগি আহিছিলে। মই যেনে তেনেই মোবাইলটো নিমেই বুলি আকৌ আগুৱাই যাওঁ জাৰখনৰ ভিতৰৰ ফালে। তেতিয়াই মোৰ চাইকেলখন যেন কোনোবাই লঠিয়াই বগৰাই পেলাই দিয়ে। এইটো কি আছিল? মই মনে মনে চালোঁ, দেখিলোঁ যে চাইকেলখন মাটিত পৰি আছে। তেতিয়াই মই আকৌ এটা দৃশ্য দেখিলোঁ, আৰু যি দেখা পাইছিলোঁ সেইটো ভাবিলেই এতিয়াও মোৰ গাৰ নোম ডাল হৈ যায়।
মই দেখিলোঁ যে মোৰ চাইকেলখন নিজেই থিয় হৈ গৈছে আৰু সেই এটা ঠাইতেই গোল গোলকৈ ঘূৰিবলৈ ধৰিছে। মই বুজি পালোঁ যে ইয়াত ভাল বস্তু নাই, আচল বস্তুটোৱেই আছে। মই একো নভবাকৈয়ে ঘৰৰ ফালে দৌৰিবলৈ ধৰিলোঁ, যিমান পাৰোঁ সিমান বেগত। মই দেখিলোঁ যে মোৰ চাইকেলখনো মোৰ পিছে পিছে চলি আহিবলৈ ধৰিছে নিজেই। সেই সময়ত মোৰ অৱস্থা কি হ'ব পাৰে সেইটো কোৱাৰ দৰকাৰ হয়তো নাই, কিন্তু ময়ো দৌৰিয়েই থাকিলোঁ যেতিয়ালৈ ঘৰ আহি নাপালোঁ।